আপোনালোকে লাষ্টলৈকে চাব। আজি এই পবিত্ৰ কাতি মাহৰ 1 তাৰিখ আপোনালোক সকলোৱে জানে যে কাতি মাহটো অতি পবিত্ৰ মাহ আৰু এই পবিত্ৰ মাহতে খাটগাঁও নামঘৰৰ মূল মণিকূটৰ দ্বাৰ আৰু আসন প্ৰতিষ্ঠা আজি দিন ইতিমধ্যে আসন প্ৰতিষ্ঠা হৈ গৈছে আৰু এতিয়া আমি এই দ্বাৰ উন্মোচন কৰিব বিচাৰিছোঁ। দ্বাৰ উন্মোচন কৰোঁতে আমাৰ মাহৰাৰ সত্ৰাধিকাৰ দেৱে এটি বৈদিক মন্ত্ৰ পাঠ কৰিব আৰু আপোনালোক সকলোৱে উৰুলি দিব আৰু জয়ধ্বনি দিব।